Closed doors, I'm a fool for your love. Hello guys, আপোনালোক সকলোকে পাল্টি কুইন চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। নাঙল তোলা পাতিছোঁ, তাৰে যা যোগাৰ কৰি আছোঁ। এয়া নাঙল তোলা পিঠা বনাবৰ কাৰণে পিঠা মঠিছে। তিল দিছে এতিয়া অকণমান গুড় দিম, এয়া গুড় দিব। এয়া বৰমায়ে আনফালে চব্জি বনাই আছে, মাংস আৰু শ্বিলং কচু দম। নিমখ অলপ দিছে আৰু এই পিঠাটো মঠা হৈছে। আমি এতিয়া এই পিঠাটো মঠি পেলাই তৰা পাতত দিম। তৰা পাতত দি পেলাই আমি পানী অলপ উতলাই তাত পানী বইল কৰিম ন। তৰা পাতত পিঠাটো দি পেলাই তাৰপিছত আমি দীঘলতে কুদো অকণমান ধৰি গ'ল। তাৰপিছত কেৰাহীটো পাতত এইফালে চিকেন বনাইছে। সোৱাদ অনুসৰি নিমখ দিলে। এয়া হালধি দিয়া হ'ল। চিকেনখিনি দি দিছে। সোৱাদ অনুসৰি গৰম মছলা দিছে তাই। এতিয়া এভৰিডে জিৰা গুড়ি, মছলা আৰু ইয়াৰ ৰং জলকীয়া গুড়ি। এতিয়া মিট মছলা দিছে তাই। এতিয়া নহৰু আদা পিচি লোৱা দি
তাৰপিছত পিছতকৈ খাব আৰু একদম পাগলী হৈ পূৰা আপোনালোকে দেখিছে এই তিনিআলি মুখতে আহোমসকলৰ চাইমদ হয় এইটো আহো সাজ বৰা চাউলৰ সাজ পালকি কুইন বাঁহৰ এয়া তৰা পাতৰ নাঙল পিঠা ৰেডি এখন জাকৈ হয় আমি সামগ্ৰী ৰান্ধিছোঁ চব কৃষিৰ লগতে জড়িত যেতিয়া আমি এতিয়া ধান যেতিয়া কৈছোঁ আমি মাহটো তেনেকৈ হাঁহৰ লগত যিটো আগৰ পৰা নিয়ম আছে যে বাঁহ ৰোৱা কিনা কৰিলে বাঁহৰ লগত হাঁহৰ বাঁহে কথা এষাৰ আছে কুকুৰাৰ লগত হাঁহৰ ধৰ আঞ্জাখন আমাৰ সোৱাদ লগা হয় সেই গোটেইকেইটা বস্তু লৈ আমি আজি এই পৰম্পৰাটো পাতিব এয়া নাঙল তোলা পাতিছোঁ
এনেকুৱা মাৰি থকা ন অঁ